নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাই আপোনালোকৰ মাজলৈ লৈ আহিলোঁ মোৰ অন্য এটা নতুন ভিডিঅ'। আজি আমি আহিছিলোঁ ৰংহাংগাঁও অংগনবাড়ী কেন্দ্ৰলৈ। কেন্দ্ৰৰ আগফালে এইখন হৈছে শাকনি বাগিচা, আৰু এই শাকনি বাগিচাখন কৰিবৰ কাৰণে লাই মূলা পেলাবৰ কাৰণে আমি সকলোৱে মিলি এনেকৈ মাটি চহাইছিলোঁ কোৰেৰে। মাটি চহাই জলকীয়া পুলি বেঙেনা পুলি ৰোৱাৰ উপৰিও লাই লফা মূলাৰ গুটি সিঁচা হৈছিল। আৰু কেন্দ্ৰলৈ আহি খেতিসমূহ দেখি সঁচাই ভাল লাগিল। ভাবিলোঁ আপোনালোককো অলপ দেখুৱাওঁ। আৰু এনেকুৱা এখন শাকনি বাগিচা থাকিলে সঁচাই ভাল লাগে নহয় জানো। এইগৰাকী হৈছে সৰলা টিমুংগী, তাইয়ে মূলা উঘালিছে। এইফালে তেওঁ লাই শাকো উঠাব পৰা হৈ গ'ল। চাওক কিমান ধুনীয়াকৈ লাইখিনি হৈছে। আৰু এনেকৈ সাৰ নিদি গোবৰ সাৰ দিয়া খেতিৰে তাই সতেজ শাক পাচলিৰে ল'ৰা ছোৱালীখিনি কেন্দ্ৰত খুৱায়। আৰু এনেকুৱা এখন শাকনি বাগিচা প্ৰতিটো অংগনবাড়ী কেন্দ্ৰতে থকা উচিত। অৱশ্যে আজি তাই শাক তুলিছে এগৰাকী গৰ্ভৱতী মহিলাক দিবৰ কাৰণে। CDPO পুনিতা লিগিৰা বাইদেউ আহি তেওঁ শাকনি বাগিচাখন পৰ্যবেক্ষণ কৰে। লগতে বাইদেৱে অংগনবাড়ী কেন্দ্ৰৰ সকলো বহীপত্ৰসমূহ চেক কৰে। আজি আছিল শুক্ৰবাৰ আৰু শিশুসকলৰ কাৰণে প্ৰস্তুত কৰিছিল পায়স। শিশুসকলক সুন্দৰকৈ পায়স পৰিৱেশন কৰায়। বন্ধুসকল, ভিডিঅ'টো কেনে হৈছে কমেণ্ট কৰি জনাব। আৰু আপোনালোকেও আপোনালোকৰ গাঁৱত যিবোৰ অংগনবাড়ী কেন্দ্ৰ আছে সহযোগ আগবঢ়াব। আজিলৈ বাই আকৌ আহিম পুনৰ অন্য এটা ভিডিঅ'।